হেল্ল' বন্ধুসকল, আজি আকৌ আহি গ'লোঁ আপোনালোকৰ ওচৰত মই হিমান্ত এটা নতুন ভিডিঅ' লৈ আহিছোঁ। আৰু এই ভিডিঅ'টোত আজি আপোনালোকক মই দেখাম ইনকাম কেনেকৈ কৰিব লাগে ঘৰৰ পৰা আৰু আপোনাৰ হাতত থকা এণ্ড্ৰইড মোবাইলটোৰ পৰা। চ' ভিডিঅ'টো আপোনালোকে মিছ নকৰিব, প্ৰথমৰ পৰা আগলৈকে চাব, যিহেতু মই স্পেচিয়েলি ভিডিঅ'টো বনাইছোঁ এইসকলৰ কাৰণে যিসকল ষ্টুডেণ্ট হয়, যিসকল হাউচ ৱাইফ হয়, যিসকল জবলেছ হয়, যিসকলে বিচাৰিছে ইনকাম কৰিব কিন্তু ইনকামৰ কোনো এটা চ'ৰ্চ বিচাৰি পোৱা নাই। ঠিক আছে, তেওঁলোকৰ কাৰণে মই স্পেচিয়েলি ভিডিঅ'টো লৈ আহিছোঁ আৰু তেওঁলোকে স্পেচিয়েলি ভিডিঅ'টো চাব মানে। ঠিক আছে, হয়তো আপুনি ভিডিঅ'টো চোৱাৰ পিছৰ পৰা আপুনি ইনকাম কৰিবলৈ শিকিব। আৰু ইয়াত ইনকাম কৰিবৰ কাৰণে আজি মই যিকেইটা মানে আপোনালোকক লৈ আহিছোঁ, যিটো আইডিয়া দিম বা যিটো মোৰ হাতত আছে ইনকামৰ এটা চ'ৰ্চ, তাৰ কাৰণে আপুনি কোনো ধৰণৰ ইনভেষ্টমেণ্ট কৰিব নালাগে। ইয়াতে মাত্ৰ আপোনাৰ হাতত থকা মোবাইল ফোনটো লাগিব, ইমানেই লাগিব। আৰু বাকীখিনি আৰু আপোনাৰ ধৰি লওক যিখিনি নৰ্মেল ডকুমেণ্টছ হয়, ডকুমেণ্টছৰ কিছুমান লাগিব, এইখিনি আপুনি দিয়াৰ পিছতে আপুনি ইনকাম ষ্টাৰ্টিং কৰিব পাৰিব। আৰু এইকাৰণে এনেকুৱা ধৰণৰ মই ভিডিঅ'বিলাক লৈ আহোঁ। বহুতে ইনকাম কৰিব বিচাৰে কিন্তু ধৰি লওক ইনকামটো আপোনাৰ কৰিবৰ কাৰণে হয়তো আপুনি নাইতো কিবা ডিউটি জব কৰিব লাগিব, তেতিয়া আপুনি ইনকাম হ'ব। আৰু বহুতৰ হাতত সময় নাথাকে, তাৰ কাৰণে বহুতে বিচাৰে যে ঘৰৰ পৰা পাৰ্ট টাইম ইনকাম কৰিব বিচাৰে, মানে যিখিনি ফ্ৰী টাইম থাকে সেই ফ্ৰী টাইমটোত ইনকাম কৰিব বিচাৰে। চ' ভিডিঅ'টো তেওঁলোকৰ কাৰণে বহুত ইণ্টাৰেষ্টিং হ'বলৈ গৈ আছে। ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই যাব। আপোনালোকক মই যিকেইটা কথা কৈ আছোঁ ইনকামৰ কথা, সেইকেইটা বাৰু বেলেগ একো নহয়, প্লে' ষ্ট'ৰতে এভেইলেবল আছে এইবিলাক এপ। সেই এপকেইটাৰ বিষয়ে ক'ম আৰু সেই এপকেইটাৰ পৰা আপুনি কেনেকৈ ইনকাম কৰিব পাৰে মই সেইটোৱে ক'বলৈ যাম। চ' ভিডিঅ'টো আপোনালোকে ষ্টেপ বাই ষ্টেপ মই যিহেতু দেখাই যাম কেনেকৈ কি কৰিলে আপুনি ইমানখিনি ইনকাম কৰিব পাৰিব। মই এতিয়ালৈকে কিমান ইনকাম কৰিলোঁ সেইটো দেখাই দিম বাৰু। কৈ দিছোঁ, মই এতিয়ালৈকে মিনিমাম ধৰি লওক কিছুমান এপ্লিকেশ্যনত 1 লাখৰ ওপৰতো কৰিছোঁ, কিছুমানত 30,000 40,000 ক'ৰবাত ষ্টাৰ্টিং কৰিছোঁ, তেনেকৈ কৰি আছোঁ। আপোনালোকে কৰিব পাৰিব যদি ভিডিঅ'টো আপোনালোকে ভালদৰে চায়। আৰু চেনেলটোত যিসকলে নতুনকৈ মোৰ আহিছে তেওঁলোকে ছাবস্ক্ৰাইব কৰি দিবলৈ একেবাৰে নাপাহৰিব। আৰু ভিডিঅ'টো চাই ভাল পালে লাইক কৰিবই, কিবা নাজানিলে নুবুজিলে কমেণ্ট বক্সত আহি কমেণ্ট কৰি দিব। লগতে মোৰ হোৱাটছআপ গ্ৰুপৰ লিংক দিয়া থাকিব, সেই গ্ৰুপতো আপোনালোকে জইন হ'ব পাৰিব। চ' মই দেৰি নকৰোঁ, বলক ভিডিঅ'টো মই আৰম্ভ কৰোঁ, মানে মোৰ মোবাইলৰ স্ক্ৰীণত যাওঁ আৰু আপোনালোকক দেখাওঁ কি কৰিব লাগিব। ফাইনেলি গাইজ, মোৰ মোবাইলৰ স্ক্ৰীণত নহয় আৰু মই মানে বেলেগ এটা মোবাইলৰ পৰাই আপোনাৰ ৰেকৰ্ডিং কৰিছোঁ ভিডিঅ'টো, যিহেতু আপোনাৰ স্ক্ৰীণ ৰেকৰ্ডিং কৰিলে অলপ ইউটিউবত ভিডিঅ'বিলাক আপোনালোকে সৰুকৈ আহে যে তাত আপোনালোকে চাবলৈ অসুবিধা হ'ব। চ' মই বেলেগ এটা মোবাইলৰ পৰাই লৈ ভিডিঅ' কৰি দেখাইছোঁ মোৰ মোবাইলটো। ঠিক আছে, মই প্ৰথম আপোনালোকক যিটো এপ্লিকেশ্যনৰ কথা ক'বলৈ যাম সেইটো হৈছে আপোনাৰ নাম হৈছে মাৰ্কেট উল্ফ। ঠিক আছে, মাৰ্কেট উল্ফ হৈছে আপোনাৰ এটা ট্ৰেডিং একাউণ্ট। ঠিক আছে, ইয়াত মই আপোনালোকক ট্ৰেডিং একাউণ্ট বুলি শুনাৰ লগে লগে বহুতে আপোনালোকে গুচি নাযাব, এইকাৰণে নাযাব ট্ৰেডিং একাউণ্টত যে কিছুমানে ইনভেষ্ট কৰিব লাগে তেনেকুৱা নহয়। ঠিক আছে, ইয়াতে আপোনাৰ কিছুমান ট্ৰেডিং একাউণ্ট আছে, সেই ট্ৰেডিং একাউণ্টবিলাক যদি আপুনি মানে ৰেফাৰ কৰে, ঠিক আছে, ৰেফাৰ কৰি আপুনি এটা ভাল ইনকাম কৰিব পাৰে। এজনক ৰেফাৰ কৰাৰ বিনিময়ত আপুনি 200 300 500 1000 টকালৈকে পাব পাৰে। ঠিক আছে, আপুনি প্ৰথম যেতিয়া নেকি কাম ষ্টাৰ্টিং কৰিব, প্ৰথমে আপুনি মাৰ্কেট উল্ফ বুলি এটা এপ আছে, যিটো এপ নেকি আপুনি প্লে' ষ্ট'ৰটো এভেইলেবল আছে। ঠিক আছে, আপোনাৰ মোবাইলৰ প্লে' ষ্ট'ৰ যাব, তাতে যদি আপুনি মাৰ্কেট উল্ফ বুলি চাৰ্চ কৰে তাতে আপুনি ধুনীয়াকৈ ডাউনলোড কৰি ল'ব পাৰে। কিন্তু মই তলত লিংক দিয়া থাকিব, মোৰ লিংকৰ পৰা যদি কৰে আপোনালোকে একাউণ্ট ইয়াত অপেনিং কৰিলেও 100 ৰুপিজৰ এটা বোনাছ পাব। 100 ৰুপিজটো বোনাছটো আপুনি ইনষ্টেণ্ট পাই যাব। ধৰি লওক একাউণ্টটো অ'পেন হোৱাৰ পিছতে আপুনি 100 টকা এটা বোনাছো পাব। ঠিক আছে, ইয়াত আপুনি একাউণ্ট খুলিবৰ কাৰণে কোনো ধৰণৰ পে' কৰিব নালাগে। ইয়াতে কোনো ধৰণৰ এনুৱেলি মেইনটেনেঞ্চ চাৰ্জ নাই, একেবাৰে সম্পূৰ্ণ ফ্ৰী। ইয়াত আপুনি ফাৰ্ষ্ট অনলি একাউণ্টটো খুলিব লাগে। একাউণ্টটো খোলাৰ পিছত আপোনাৰ একাউণ্ট হোৱা হ'ব। একাউণ্ট হোৱাৰ পিছত আপুনি এটা লিংক পাব, সেই লিংকটো যদি আপুনি আপোনাৰ বন্ধুক হওক, আপোনাৰ ঘৰৰ কাৰোবাক মেম্বাৰক হওক, বহুতক বা যদি আপুনি ছ'চিয়েল মিডিয়াটো যদি শ্বেয়াৰ কৰে আপোনাৰ লিংকটো, আৰু সেই লিংকটোৰ পৰা যদি কোনোবাই একাউণ্ট খোলে তেতিয়া আপুনি ইয়াত ইনকাম হ'ব আপোনাৰ। ঠিক আছে, এটা একাউণ্ট যদি কোনোবাই খোলে তেতিয়া 150 ৰুপিজটো পাব, আৰু যদি তাত কোনোবাই ট্ৰেডিং কৰে তেতিয়া আকৌ 50 ৰুপিজ এটা পাব। আকৌ তেওঁ মাহে মাহে যদি ট্ৰেডিং কৰি থাকে তেতিয়া আপুনি মন্থলি 50-50কৈ তেওঁৰ পৰা আপুনি কমিশ্যন পাই থাকিব। চ' মই আপোনালোকক এনেই চিম্পুলকৈ দেখাই দিছোঁ। ইয়াত মই এতিয়া একাউণ্টটো খোলাৰ পিছত আপোনালোকে লগ ইন কৰিব পাৰিব। মই ইয়াত লগ ইন কৰি দেখাই দিছোঁ, এনেকৈ আপোনাৰ লগ ইন। মই বাকী ট্ৰেডিঙৰ কথা একো নকওঁ, অকল আপোনালোকক ৰেফাৰ এণ্ড আৰ্ণ প্ৰগ্ৰেমটো দেখাম। ইয়াতে আপোনাৰ অপশ্যনটো আহিব, এনেকৈ কৰি আহিব আপোনাৰ ৰেফাৰ এণ্ড আৰ্ণ বুলি এটা অপশ্যন পাব। ইয়াত যোৱাৰ লগে লগে ইয়াত দেখাই আছে ন, ৰেফাৰ এণ্ড আৰ্ণ আনলিমিটেড মনি। ইয়াত আপুনি যিমানক বিচাৰে সিমানক ৰেফাৰ কৰিব পাৰে। এতিয়া মই ফাৰ্ষ্ট দেখাই লৈছোঁ মাই আৰ্নিং। ঠিক আছে, ইয়াতে দেখাইছে যে মোৰ ইয়াত 1750 টকা মানে আপোনাৰ মই ইনকাম কৰিলোঁ এতিয়ালৈকে। ইয়াত গ্ৰেট ফ্ৰেণ্ড বা আপোনালোক কাৰ পৰা মোৰ পইচা কিমান আহিবলৈ আছে সেইখিনি ইয়াত দেখাই থাকে, মই চব দেখাই দিছোঁ। এইবোৰ দেখাই আছে ন, মই এইবিলাক পইচাও ধৰি লওক আহি আছে, এইখিনি একাউণ্টত সোমোৱা নাই। ইয়াৰ পে'মেণ্ট হয় আপোনাৰ মন্থলি। ঠিক আছে, ইয়াৰ পে'মেণ্ট দিয়ে আপোনাক এপটোৱে মন্থলি। আৰু ইয়াত একাউণ্ট খুলিবৰ কাৰণে কি লাগিব মই কৈ দিছোঁ। ইয়াত একাউণ্ট খুলিবলৈ আপোনাক ফাৰ্ষ্টতে লাগিব আপোনাৰ পেন কাৰ্ড
আৰু তাৰপিছত আপোনাৰ এটা এড্ৰেছ প্ৰুফ লাগিব এড্ৰেছ প্ৰুফ ধৰি লওক আপোনাৰ আধাৰ কাৰ্ড হ'লেও ড্ৰাইভিং লাইচেঞ্চ ভোটাৰ কাৰ্ড যি আছে তাকে দিব পাৰে আৰু এটা লগত বেংক একাউণ্ট নাম্বাৰ ইমানকেইটা হ'লে ইয়াত আপুনি একাউণ্টটো খুলিব পাৰিব আৰু ইয়াত একাউণ্ট কেনেকৈ খুলিব লাগে মোৰ আগত দিয়া ভিডিঅ' আছে মোৰ ভিডিঅ'ত গৈ চাই ল'ব পাৰিব ঠিক আছে আৰু এতিয়া মই নেক্সট এপ্লিকেশ্যনটোলৈ যাম নেক্সট এপ্লিকেশ্যনটোৰ মই নামটো ক'বলৈ গৈছোঁ সেইটো হৈছে আপোনাৰ ICICI ডাইৰেক্ট ঠিক আছে ICICI ডাইৰেক্টটো আপোনাৰ এটা ডিমেট প্লাছ ট্ৰেডিং একাউণ্ট হয় ইয়াতে যদি আপুনি একাউণ্ট খোলে ইয়াতে কোনো ধৰণৰ চাৰ্জ দিব নালাগে একাউণ্ট অপেনিং একেবাৰে ফ্ৰী হয় ইয়াতো আপোনাৰ ভোটাৰ কাৰ্ড পেন কাৰ্ড আৰু আধাৰ কাৰ্ড লাগিব কিন্তু ইয়াত এটা কণ্ডিশ্যন আছে আপোনাৰ আধাৰ কাৰ্ড হ'লেই নহ'ব ইয়াত আধাৰ কাৰ্ডটো বনাওঁতে যিটো আপুনি ফোন নাম্বাৰ দিছিলে সেই ফোন নাম্বাৰটো লগত থাকিব লাগিব যিহেতু আপুনি আধাৰ কাৰ্ডটো ইয়াত দিয়াৰ পিছত আপোনাৰ ভেৰিফাই কৰিবলৈ আহিব আধাৰ OTP আহিব OTPটো দিয়াৰ পিছত আপুনি ভেৰিফাই কৰি ইয়াত একাউণ্ট খুলিব লাগিব ঠিক আছে ইয়াতো আপুনি ৰেফাৰ এণ্ড আৰ্ণ প্ৰগ্ৰেমত যাব পাৰে ইয়াতো ৰেফাৰ আৰু আৰ্ণ কৰিব পাৰে ৰেফাৰ দি আছে যে আপোনাক টোটেল 650 ৰুপিজ পাব ঠিক আছে এজন ফ্ৰেণ্ডক যেতিয়া আপুনি ৰেফাৰ কৰিব তেতিয়া আপুনি 250 প্লাছ 400 মানে যেতিয়া কোনোবা এজন বন্ধুৱে আপোনাৰ লিংকৰ পৰা একাউণ্টটো খুলিব আপুনি ইনষ্টেণ্ট 250 পাব আৰু ডাইৰেক্টলি আপোনাৰ বেংক একাউণ্টত আহিব উইদিন 48 আৱাৰ্ছ ঠিক আছে 48 ঘণ্টাৰ ভিতৰতে আপোনাৰ একাউণ্টত পইচাটো পঠাই দিব যদি আপোনাৰ লিংকত গৈ কোনোবাই একাউণ্ট খোলে আৰু তেওঁ যদি ট্ৰেডিং এটা কৰে মিনিমাম 10 টকা 2 টকাৰ যদিও শ্বেয়াৰ এটা কিনি বিক্ৰী কৰি দিয়ে তেতিয়া আপুনি লগালগ 400 ৰুপিজ পাব টোটেল 650 ৰুপিজ পাব মই ইয়াৰ পৰা কিমান ইনকাম কৰিলোঁ মই আপোনালোকক দেখাই দিছোঁ ইয়াত দেখিছে ইয়ৰ ৰেফাৰেল এণ্ড ৰান ইয়াত দেখাইছে কিন্তু 2200 টকা দেখাইছে তো আপডেট অহা নাই মোৰ ইয়াত 2200 নহয় একচুৱেলি মই ইয়াত বহুতখিনি ইনকাম কৰিলেও দেখা পাইছে এইখিনি যিখিনি 250 এইসকলে মোৰ ইয়াৰ পৰা একাউণ্ট খুলিছিলে মাজতে 200 দিছিলে আকৌ ট্ৰেডিং কৰাৰ পিছত আকৌ দিয়ে আপোনাৰ 400 ৰুপিজকৈ তেনেকৈ আপুনি ফাৰ্ষ্ট ইয়াত একাউণ্টটো অপেনিং কৰি ৰেফাৰ কৰি ধুনীয়া ইনকাম কৰিব পাৰে মন্থলি আপুনি 30,000 50,000 তেনেকৈ ইনকাম কৰিব পাৰে ইয়াৰো লিংক আপোনাৰ মোৰ ডেছক্ৰিপশ্যনত দিয়া থাকিব তাৰ সেই লিংকটোৰ পৰা গৈ আপুনি একাউণ্টটো খুলি ল'ব পাৰে আৰু কিবা নাজানিলে মোৰ হোৱাটছআপ গ্ৰুপত জইন হৈ হোৱাটছআপত মেছেজো কৰিব পাৰে আৰু নেক্সট এপ্লিকেশ্যনটো সেইটো হৈছে চবতকৈ মানে আপোনাৰ ট্ৰেণ্ডিঙত আছে যিটো এপ্লিকেশ্যনৰ পৰা বহুত টকা ইনকাম কৰি আছে মই ইয়াৰ পৰা কিমান টকা ইনকাম কৰিলোঁ আপোনালোকক লাইভ দেখাম ঠিক আছে আৰু লগতে আপোনালোকক এই একাউণ্টটো খুলিবলৈ একেইটাই ডকুমেণ্টছ লাগে পেন কাৰ্ড আধাৰ কাৰ্ড আৰু বেংক পাছবুক ঠিক আছে কিন্তু ইয়াত আপোনাৰ আধাৰ কাৰ্ডটোৰ একেই হয় OTP আহিব লাগিব ফোন নাম্বাৰটো থাকিব লাগিব ফোন নাম্বাৰটো OTP আহিব সেই ফোন নাম্বাৰটো OTPটো দি ভেৰিফাই কৰাৰ পিছতে আপুনি মানে ইয়াত একাউণ্টটো খুলিব পাৰিব ঠিক আছে আৰু লগতে মই আপোনালোকক জনাই দিওঁ ইয়াতে ৰেফাৰ এণ্ড আৰ্ণ মই আজি অকল ৰেফাৰ এণ্ড আৰ্ণৰ কথাই ক'ম ইয়াত বেলেগ আপোনাৰ ইনভেষ্টমেণ্ট একো নাই ইনভেষ্টমেণ্ট একেবাৰে জিৰ' হয় ইয়াতে ৰেফাৰ এণ্ড আৰ্ণ দেখাইছে ইয়াত এতিয়া বৰ্তমান সময়ত 600 ৰুপিজ দি আছে আপষ্টকছে 600 দি আছে পাৰ ৰেফাৰত ইয়াত 1200 টকালৈকে দিছিলে প্ৰতিটো ৰেফাৰ কৰাৰ বিনিময়ত ইয়াতো আপোনাৰ ধৰি লওক একাউণ্টটো খুলিবৰ কাৰণে সেইখিনি ডকুমেণ্টছ দিলে একাউণ্টটো খুলিলে তাৰ পিছৰ পৰাই আপুনি ইয়াত ৰেফাৰ এণ্ড আৰ্ণ কৰিব পাৰিব মোক ইয়াত দেখা পাইছে যে মই 1,18,970 টকা আজিৰ তাৰিখলৈকে মই ইনকাম কৰিলোঁ ঠিক আছে ইয়াতে আপুনি উইড্ৰল হিষ্ট্ৰী চেক কৰিব পাৰে মই ইয়াত পৰা কিমান উইড্ৰ কৰিছিলোঁ প্ৰতিদিনাই ধৰি লওক 5,000 4,000 3,000 এনেকৈ মই উইড্ৰ কৰিছোঁ একাউণ্টত বাকী আপোনালোকে ইয়াতো আপোনাৰ AMC চাৰ্জ কোনো ধৰণৰ নাই একেবাৰে ফ্ৰী হয় যদি আপোনালোকে ট্ৰেডিং কৰিলেতো আপোনালোকৰ কিবা এটা টেক্স কাটিব যদি নকৰে অকল আপুনি ৰেফাৰ এণ্ড আৰ্ণ কৰিব বিচাৰে দেন আপুনি আপষ্টকছত ধুনীয়াকৈ এটা একাউণ্ট খুলি লওক আপোনাৰ বন্ধুৰ সৈতে শ্বেয়াৰ কৰক লিংক আৰু সেই লিংকৰ পৰা বন্ধুৱে যদি একাউণ্ট খোলে তেতিয়া আপোনাৰ ইনকাম ষ্টাৰ্টিং হ'বই চ' আশা কৰিছোঁ ভিডিঅ'টো চাই ভাল পালে আৰু যিসকলে ভাবিছিলে যে আপোনালোকক ইনকামৰ এটা চ'ৰ্চ লাগে ইয়াতকৈ আৰু ভাল ইনকামৰ চ'ৰ্চ আপুনি বিচাৰি নাপায় যিহেতু ইয়াত কোনো ধৰণৰ ইনভেষ্টমেণ্ট নাই আৰু গোটেই তিনিটা একাউণ্টৰ মানে তিনিটা এপছৰে লিংক মোৰ ডেছক্ৰিপশ্যন বক্সত দিয়া থাকিব মোৰ লিংকৰ পৰা যদি আপোনালোকে ডাউনলোড কৰি পিনি ইয়াত একাউণ্ট খোলে তেন কিবা প্ৰব্লেম হ'লে মই আপোনালোকক নিশ্চয় হেল্প কৰিম আৰু মোৰ হোৱাটছআপ গ্ৰুপত জইন হৈ কিবা নাজানিলে সুধিব পাৰে বন্ধুসকল যদি আৰু আপোনালোকৰ একাউণ্ট খুলিবলগীয়া প্ৰব্লেম হয় মোৰ প্ৰিভিয়াছ ভিডিঅ'বিলাক চাই ল'ব মাৰ্কেট উইথ আপষ্টক্স ICICI গোটেইকেইটাৰে ভিডিঅ' দিয়া আছে কেনেকৈ একাউণ্ট অপেনিং কৰিব লাগে একেবাৰে ইজি হয় ষ্টেপ বাই ষ্টেপ ভিডিঅ'টো চাই পিনি আপুনি একাউণ্টটো অপেনিং কৰি ল'ব পাৰে আশা কৰিছোঁ বন্ধুসকল ভিডিঅ'টো চাই আপোনালোকে ভাল পালে আৰু ময়ো আশা কৰোঁ যে আপোনালোকে ইনকাম কৰক আৰু ইমান কষ্টৰ কাম নহয় একেবাৰে ইজি হয় একাউণ্টটো খুলিবলৈ আপোনাক মিনিমাম 5 মিনিটৰ পৰা 10 মিনিট সময় লাগিব সেই 10 মিনিটত আপুনি একাউণ্টটো খুলি আপুনি প্ৰথমে ট্ৰাই কৰি চাবৰ কাৰণে আপোনালোকৰ ঘৰততো ধৰি লওক বহুত মেম্বাৰ আছে মা দেউতা ধৰি লওক কোনোবা দাদা বাই ভনী কাৰোবাৰ একাউণ্ট খুলি চাওক 2-এটা একাউণ্ট খোলক তাৰ পৰা যেতিয়া পইচা পাব আপুনি তেতিয়া বেলেগক আপোনাৰ বন্ধুৰ লগত শ্বেয়াৰ কৰিব আপোনাৰ লিংকটো সেই লিংকটোৰ পৰা যেতিয়া একাউণ্ট খুলিব তেতিয়া আপোনাৰ ইনকাম হৈ থাকিব আৰু আপোনালোকৰ আজিকালি ছ'চিয়েল মিডিয়া আছে ফেচবুক আছে হোৱাটছআপ ইনষ্টাগ্ৰাম আছে তাতো আপোনালোকৰ লিংকবিলাক শ্বেয়াৰ কৰিব পাৰিব আৰু সেই লিংক শ্বেয়াৰ কৰি আপুনি তাত ভাল ইনকাম কৰিব পাৰিব চ' আশা কৰোঁ সকলোৱে যিসকলে মানে ভিডিঅ'টো চালে তেওঁলোকে নিশ্চয় ইনকাম কৰিব আজিৰ পৰা আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব আৰু ভিডিঅ'টো চাই ভাল পালে লাইক কৰি দিব চ' থেংক ইউ বাই